গুড মৰ্ণিং মিষ্টাৰ পেটেলা ব্লগলৈ স্বাগতম জনালোঁ। আৰু মই আজি তামোল খাই মানে ষ্টাৰ্ট কৰিলোঁ। মানে অলপ নলবাৰীৰ পাণ খাব যাম, মানে ৰাস চাব যাম গাইজ। অলপ কিখিনি হয় সেইখিনি দেখা পাওঁ। বহুত দিন যোৱা নাই, মানে যোৱাই নাই ধৰি অলপ জন্মৰ পৰা যোৱা নাই। তাকে চাব যাওঁ আৰু লগৰ ঘৰত ডাকে আছে। আয়া করে সি ওচৰত দেখাইছে, মানে যাওয়া হোৱা নাই, টাইম নাই। আর টাইম থাকলে মানি নাই, মানি থাকলে টাইম নেই, হেঙ্গা করে হয় না সবরে হয় জানা বুঝা কথা। এলা যাং এঠা লগ বা ক'ত আছে আকৌ ফোন মারবা লাগব। কি কিনি কৰা খাই দেখা যাওক নাকি গাইছ। বাই গাইছ, গাড়ি সিরিয়াস লাইন হোটেলের গাড়ী অহা নাই। লাও কোনবেলা যে গাড়ী আহিব সেলাহে যাব পাম। হলং 15 মিনিট না গাড়ী নাই। নিজের গাড়ী নাথাকিলে এনকাই গাইছ, তাতকে সমস্যা লাগি যায়। ক'ত যাবা ফুৰিলেও যাব মন নাযায়। গিলা খালি তাৰাক গিলাহি আছে। কোনোমতে গাড়ীখন পালং দে এই আগত যে ফুলগো আছে আমার রাজবংশী গাড়ি পালং না, এখানে ফুলগো মানে ধরেছে। মিনিটটা ভালো লাগে, একবার বেয়াও লাগে। একলা একলা দিয়ে সঙ্গে চাইতে চাইতে এখান টলগেট আমরা যা স্পিড ব্রেকার দিতে যেতে যেতে এখান গেল পালং এই নদী পালং এবার Liya Palong Otthanabotom Kok Holi Mahotsav পাতিছে ইয়াত। এবার পালং আমি পরকুরা দিতে আসুন। পরকুরা এখানে নতুন ব্রিজ ঠিক ভালো লাগে। তিন কোনা কিনে ভালো লাগে। তিন কোনা এখানে এখানে নতুন ব্রিজ, বরকুরা নতুন ব্রিজখানত প্রথমবারের বাবে আহি পালোঁ। এবার মানে নতুন মানে সেই বরকুরাখান কারণে দিয়ে আসলাম। আর আগতে তো দিয়ে গেছিলাম, গেলে ফালিছে উপরে দিয়ে আহা যাহা করবা পারা যায়। গিয়ে আসলে মানে সকলে আহিব যায়। আৰু বৰকুৰা হৈ আহিলে এখান মানে ৰাস মহোৎসৱৰ নতুন গেট, ৰাস্তাৰ গেট এখান আছে। তার এখন পাম কি মন্দির সবার সময় সেখান গেট এখান আরমত পায়। এবার আমি আহি পালো কপাল বাজাৰৰ লগটো আছে গ পুরা সাইকেলত কি বান্ধি আছে। ক'বাত বোলে ডিউটিত দিবা যায়, চাউল দি আহে বোলে। চাউল দি আহিলে এবার আমি যাওঁ। আইডি দি আছে বেলেগক, ঘৰত যে আছোঁ লগটা আৰু মই পুৰা খোজকাঢ়ি যাই আছোঁ। দুটাই পুৰা মনা লৈ আছে, কামেৰ পৰা আহিল। খোজকাঢ়ি যাই আছোঁ। এবার আহি চাহ খাই আছো গাইস। চাহ খাই কেনে এবার ওই যাম এবার পূজা ফলে। গোপাল বাজার হয়ে কিনে আহি কিনে এইটো ফার্স্ট গেট দি পালো। নলবাৰীৰ ৰাস মহোৎসৱ তাতে এইগিলা বেৰে যে আছে পুরা বিড়লা সিটর ফটো দি আমার জুবিনদার কারণে ইডিয়া বানাতে দিছে। আর মানুষ ভিড়ছে না গাইস, এটা কি হয়েছে
ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন পঞ্জীবিলাক দি আছে ইয়াত চব আছে তাৰপিছত আৰু আছে বহুত কিহৰ ভাস্কৰ বৰ্মাৰ বিষয়ে কিছু তথ্য বহুত মানুহৰ কাৰণে এইবিলাক লিখা লিখি দি আছে এইগো জুবিনদাৰ কাৰণেও আছে লিখা আমাৰ দেৱী দুৰ্গা মা আছে জুবিনদাৰ নামত কি কিনিব লিখা আছে চাংৰ অলপ দেখাই নাযায় বা মানুহ ভিৰ এতিয়া 30,000 জুবিনদাৰ গান লিখা কেছেটবিলাক ইয়াতে সাজে সাজে থৈ দিছে জুবিনদাৰ ফটো মজা লাগছে চলো এইটো ভাল লাগছে বেছি করে সরস্বতী দুর্গা হিন্দু কি কিনি আছে এইবিলাক ভাল লাগছে কিন্তু সিনারিটো আর এইবিলাক আছে এই কিমান চাই থাকবি যাও আৰু লাহে লাহে ঘৰত যাই থাকোঁ এবাৰ কিমান দূৰ ভাৰতীয় কাল গগনাৰে তেওঁ আগৰ দিনৰ কাহিনীবিলাক ভূপেন হাজৰিকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাবিলাক ভূপেন হাজৰিকাৰ চিত্ৰলেখা এইবিলাক আছে বহুত সৃষ্টিৰ বিশ্লেষণ চনৰ পৰা এইবিলাক হৈ আছে নেকি হয়তো মই সকলো বুজি নাপাওঁ দেই গাইছ কোনে কোনে জানা ভাল কৰি কমেণ্ট কৰি জনাবিচোন নলবাৰী ৰাসৰ আহি অসম গ্ৰন্থমেলা পালোঁ গ্ৰন্থমেলাত নোসোমাওঁ দে পিছত সোমাম আগত এইটো আমাৰ মথু পুতলু আছিল নেকি এইটো ইমান ভাল লাগছে মিনা বজাৰত যাই আছোঁ মিনা বজাৰত আহি পালোঁ মিনা বজাৰ য'ত কি ল'ম কিছুই নল'ম এনে ঘূৰি চাওঁ আৰু যাই থাকোঁ মানুহ ভিৰ চাওক গাইছ কিমান মানুহ ভিৰ কোন দিয়ে যায় সিধে ভিৰ কোন দিয়ে চাবি খালি জায়গা বিচারাবি যে যাবি সিধে ভির না আগে পাশে ভির পুরি গাইস দে আর এখন তো আছে পিছত খাম দে এইবিলাকত গাইস সিঙ্গেল লাইফের কি কারণ এগুলা কমলে কি করিম আমি এগুলা জোতা এগুলো আছে চাও নাই হয়তো এগুলো সোমাব পারলাম না
পকেট মাৰ ওলাইছে বোলে গাইছ সকলোৱে যাব লাগিব কৈ আছে ইয়াতেতো পকেট মাৰ ইমান পূজাত পকেট মাৰ নহ'ব কি হ'ব গাইছ আৰু ইদি বোলে ফাংচন হৈ আছে আৰু এইবিলাক বাছৰ কিবাবিলাকতো ভাল লাগছে মহাবিলাক এইটো নলবাৰীয়া হাটটোত ছিংগাৰে গান গৈ আছে কোনোবা লোকেল ছিংগাৰ নাজানো কোন লোকেল ছিংগাৰ এইবিলাক গামোচা ঠামোচাবিলাক ভাল লাগছে চাই যায় আৰু আছামি নলবাৰীৰ হাট এইটো ছিংগাৰে গান গৈ আছে গাইছ কপিৰাইট নালাগিলে হ'ল নলবাৰীত আছোঁ যাতে পাণটোতো খাবই লাগিব পাণটো খাই কিনে যাই আছোঁ আৰু মন্দিৰটো চাব এইবাৰ নলবাৰীত ঘূৰি ঘূৰি চাইজ নাপায় গাইছ কি কৰিম আৰু আমিও নাই এইটো কি বনাইছে পখিলা না কি ভাল লাগছে কিন্তু এইটো মন্দিৰটো চাব যাম বুলি ভাবিছিলোঁ এদি যা ভিৰ দি কিনে গ'লে সোনকালে পায় আৰু ঘূৰি ঘূৰি যাব লাগিব সেইটো মানুহ চাই গাইছ ইমান ভিৰ বাবা আহি পালোঁ এইবাৰ জুবিনদাৰ ইয়াত মানে মুখ্য আকৰ্ষণ জুবিনদাৰ এইটো তাৰপিছত মন্দিৰটো আছে শিক্ষাকে দি জুবিনদাৰ তাৰ এই দেখান আৰু গাইছ কথাখিনিতো গমেই পাইছ এইটো হ'ল মেইন মন্দিৰটোৰ সিদি বহুত কিবা এনে আছে খাই আছোঁ ৰ'বা গাইছ আগত ফুৰি থাকি চাই লওঁ মানুহ ভিৰ চা ফটো উঠা কুৰিত ভিৰ যাই আছোঁ ৰ কিবা এনে চাবাই আৰু আছোঁ এইবাৰ মন্দিৰ চাবা এইবিলাক মন্দিৰ এটা কৰিলোঁ মেইন মন্দিৰত নাযাওঁ দিয়া এপৰে চাই যাওঁ মন্দিৰত ইয়াতে চাগৰিলোঁ তাৰ কাৰণে এইবাৰ ইপৰে যাম ইয়াৰ মেইন মন্দিৰ এতিয়া আছে কি কিনি আছে চাই যাওঁ ইয়াৰ এক পাছৰ পৰা বহুত আছে বোলে ইয়াত মন এইটো এটা গণেশ্বৰ মন্দিৰ ভাল লাগছে মাৰ ওপৰত চাহ বহি আছে এইটো পানী পৰি আছে কি মজা বনাইছে গাইছ চাই কিবা এটা ভাল লাগি আছে জুবিনদাৰ ওপৰত থৈ দিছে তাৰপিছত কংকালে নাচি আছে কংকাল নাচি আছে নাচি আছে কি নাচি আছে গম নাপাওঁ গাইছ কি বনাইছে
নাহে মোৰ এইবিলাক যাওঁ আৰু সেইটো ৰাস্তাই মোৰ কৰিছিল ফটো উঠাৰ ব্যস্ত অলপ আছে চাৰগিলা যে আছে পুৰা চাৰে যাম আৰু দাদি পুৰা ব্যস্ত মিঠাই চিঠাই লওঁ গুড নাইট গাইজ গুড নাইট যদি ভিডিওটা ভাল লাগছে ইউটিউবত হলে সাবস্ক্রাইব করবি আর যদি ফেসবুকত চাই আসা ফলো করে লবি।